হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাকৰ ঘৰৰ পৰা। মই ৰাতিপুৱা শোৱাৰ পৰা উঠি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু অলপ দেৰিকৈ উঠিছোঁ কাৰণ ফুৰিব আহিলেতো এইটো টেনশ্যন নাথাকে, সোনকালে উঠিব লাগিব, কাম কৰিব লাগিব, সেইবোৰ টেনশ্যন নাথাকে। আৰু এতিয়া চাহ অলপ খালোঁ, মাইচাও উঠি গৈছে, উঠিয়ে খেলাত লাগি গৈছে। আৰু এইবাৰ আহি পেলাই বহুত ভাল পাইছে। বহুত দিনৰ মূৰত আহিছোঁ আৰু অলপ ডাঙৰো হৈছে, সেইকাৰণে এইবাৰ আহি পেলাই দিগদাৰিটো অলপ কমেই কৰিছে। এইবাৰ আহি পেলাই খেলিছে, নহ'লে ফুৰিব গ'লে তাই বহুত দিগদাৰি কৰে, বহুত কান্দে। আৰু এইটো মোৰ ভতিজা হয়। মাইচাক পালে মানে তাৰ আৰু একো নালাগে, মাইচাক বহুত ভাল পায়। আৰু দুটাই ইমান খেলিছে, ইমান হাঁহিছে। আৰু আমি ভায়েক ভনীয়েক সকলোৱে আহিছিলোঁ আৰু মাহিৰাও আহি পেলাই লগৰী পাই গৈছে, তাইও পৰা খেলি আছে। সিহঁতে বেলেগ ৰুমতে খেলি আছে। বেচেৰি হাঁহি হাঁহি একদম পৰি গৈছে। আমি সৰু থাকোঁতে যেনেকৈ খেলিছিলোঁ, ইহঁতেও একেলগতে হ'লে ঠিক তেনেকেই খেলি থাকে আৰু চাই বহুত ভাল লাগে। আৰু মাকৰ ঘৰৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিলোঁ, যদি চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব।